হাই বন্ধু বান্ধৱীসকল, ৱেলকাম বেক টু মাই চেনেল জেছ ব্লগ তেজপুৰ। চাওক আমি যাওঁতে যাওঁতে কাক লগ পালো, কাৰ্তিকক। ই মানে বিপুল ৰাভাৰ দৰে ক'ব পাৰে, মানে বিপুল ৰাভা লাইট বা বিপুল ৰাভা প্ৰ বুলি ক'ব পাৰি দে। ইয়াত আমাৰ জংঘলত কি কি আছে কৈ দে ভাই, একবাৰ কৈ দে মা কসম সঁচাই না? সঁচাকে কৈ দে, কৈ দে। ঠিক আছে, আমার এইটো জংঘল দেখছে না? পুৰা দেখা পাইছে জংঘল। কসম এইবিলাকত গোটেই বৰল আছে, যে কিবা কিবি কবলৈ পৰুৱা আছে, সাপ আছে, নেউল আছে, বাঘ ভালুক তো কবাই নালগে, পুৰা আছে। তই কালি বাঘৰ দি ঘূৰি আছিলি ন? মা কসম মই কালি বাঘৰ পিঠি নলা দেখিছা? মা কসম মই জুপিয়াই দিম নেকি, গমে পোৱা নাই আৰু। আমাৰ এইফালে দেখিছা না, পুৰা গোটেই জংঘল দেখা পাইছা? আমি কোন মাজত সোমাই গেছো, বাপৰে বাপ। মা কসম তামান মজা লাগছে আজি জংঘলত ঘূৰা নিচিনা না। ৰাস্তাত ঘূৰি ফুৰা মানুহ না, আজি জংঘলত ঘূৰছো, বঢ়িয়া লাগছে ন? মজা লাগছি। মা কসম আজি জিন্দগীত প্ৰথমবাৰ আহিছো মই। কোনো নাহে তেনে, আমি বুলিহে আহিছো আৰু। আমি বুলি আহিছো, বেলেগ মানুহ নোসোমাতো দূৰৰে কথা। ঠিক আছে, ঘূৰি দিব নাহে। ঠিক আছে, আজি বাই বাই দি দিওঁ আৰু ন? তেৰি বাই বাইটো কৰ্মীয়ে বেয়াই লাগিছে, বাই বাই দিব। খবৰ আছে, কৈ দে। দেখাই দিম ৰ। এইটো দেখিছা না মোৰ এইফালে ঘৰটো? এইফালে দেখিছা? এইটোৱে মোৰ ঘৰ। বোলে ওচৰত গৈ দেখাই দিয়াচোন। মই তইতো ডাইনিহে বিয়া পাতিছ ন? মা কচম মই ডাইনি বিয়া পতা দেখি মই জংঘলত থাকিব পাৰো। ঘৰৰ পৰা খেদিলে ইয়াক, ঘৰৰ পৰা খেদিছে দেখি মই জংঘলত এইফালে সোমাই থাকো। বোলে ইয়াক হেৰিটো দেখাই দিম। ঘনীয়েক নাই বোলে, এতিয়া বোলে হেৰিত গৈছে, এই মাকৰ ঘৰলৈ গৈছে ন? মা কচম এই ডাইনি মাইকি না, ডাইনিৰ লগত গুচি গুচি ঘৰত। এতিয়াহে মই অকলে থাকিবলগীয়া হৈছে। এইটো চাওক, তাৰ ঘৰটো এইটো চাওক, এইটো ভূত বাংলো। আমি নাহো মানে, মাতে কেতিয়াবা এই বাৰ্থডে চাৰ্থডে খাবলৈ। বাৰ্থডে খাবা কিমান মাতিছোং, নাহে। কিন্তু কি কৰবি, অকলে থাকো আৰু। দুখতে মানে খিৰিকি একো নাই, চব মানে এৰুৱাই পেলাইছে। এই চাওক তাৰ ঘৰটো, এই জংঘলৰ মাজত, পুৰা জংঘলত মাজত তাৰ ঘৰটো আছে। চাওক পুৰা জংঘল, এইটো তাৰ ঘৰ। এই আৰু এটা ভাল বস্তু দেখাবা আছে, আহিবি নেকি পাৰ্টনাৰ? দেখাই আছো। পুৰা আহো মোৰ লগত, আহো টেনচন ফ্ৰীকে আহিবি, ভয় নাখাবি। ইয়াতে ধেৰ ভূত পিকাচ আছে কিন্তু দেই, গম পাবি। এইটো দেখিছা না, কালি পৰহি নতুনকে ঘৰ বনাইছো, এই টিং ঘৰ খান। RCC বনাম বুলি ভাবিছিলে বোলে, লকডাউনত মালে আনিব পৰা নাই, কি কৰিবা আৰু? লকডাউনত মালি আনিব পৰা নাই। এইটো খিৰিকীখন দেখিছে নাই? তাৰ খিৰিকীখন দিছে নে? কি মজা লাগছি, আপুনি কব পাৰিব? আহিলে বাচ্চা ইয়াতে একদম দৰকাৰ নাই। মোক এচি নালাগেতো, দেখবি নেকি? এইফালে পুৰা খোলা আছে। এয়া মানে এইটো মানে কি হৈছে, হামনিকে তাৰা দেখল ঘৰতে গানটো যে বনাইছিলে, এই ঘৰটোক দেখিয়েই সেই হামনিকে তাৰা দেখল ঘৰটো বনাইছে, গানটো মানে বনাইছিলে। এই চাওক, এইটো মানে তাৰ শুৱনি কথা আছিলে। মানে কি কৰিব, বৰ্তমান লকডাউনৰ কাৰণে বিচনা চিচনা একো আনিবই পৰা নাই। এইটো তাৰ মানে কি আছিল, এইটো সিহঁতৰ বেডৰুম আছিল। বেলেগ ৰুম, ভূত পিকাচ থাকে তাত। এইটো মানে স্পেচিয়েল বনাইছে ঘনীয়েকৰ কাৰণে। বিচনা দানলপ বুলি কৈ পাৰি দিয়ে। পাৰি দিম নেকি? ঘনীয়েক নাই যে, সেইকাৰণে এতিয়া থুবাই থৈ দিছে আৰু বিচনাখন। এতিয়া থুবাই থোৱা আছে মানে হামনিকাৰ তাৰা দেখল ঘৰ যে এইটো গান। মোৰ মাইকীটো পলাই যোৱা দেখি মই এনেকা থাকিবলগীয়া হৈছে। আজি চাহ তাহ নাখাওঁ আৰু ন, যাওঁ, সন্ধিয়া হৈ গৈছে। হ'ব, মোৰ নতুন ঘৰখনত নাজানে কি? আজি নাজানো, সন্ধিয়া হৈ গৈছে। হ'ব, যাওঁ, নিজৰ বুলি যাওঁ। এইফালে দেখিছা মোৰ কুঁৱাটো? কুঁৱাটো দেখাই দিম অলপ, চাবিচোন, পুৰা চাবি। কিন্তু ফাৰ্ষ্ট ক্লাছ পানী ওলাই, পানী নোলাই, ৱাটাৰহে ওলাই মোৰ কুঁৱাৰ পৰা। এইটো কুঁৱাটো চাওক, ভিতৰলৈ আন্ধাৰটো দেখি নাপাব চাগে। দস্তি আজি যামগৈ আৰু ন? যাবি পিছে আৰু আনিলে মাতিবি, থৈ আহ জপনাক গিৰি। হ'ব, জপনাৰ লগত থৈ আহিম। চলো, এইটো তাৰ ঘৰটো পিছফালে ওলাই আছে। মানে এইটো ঘৰৰ নাম হৈছে হামনিকে তাৰা দেখল ঘৰ। এইটো মোৰ তাৰা দেখল ঘৰ থাকে, এইটোহে মোৰ অৰিজিনেল ঘৰ। এইটো RCC বনাবই আৰু মানে মাল আনিব পৰা নাই না লকডাউনত। লাইন চাইন চব লগাই থোৱা আছে। এইটো জপনা দেখিছে, লোহাৰ গেট খান মোৰ দেখাই আছো, চাবাই চবকে দেখাও। বাই বাই দি দিয়া আৰু ন? মোৰ জপনা যাবি পিছে পাৰ্টনাৰ? বাই বাই। হা, এই আৰু দুটা মোৰ পাৰ্টনাৰ আহি আছে, দেখিছা না? এতিয়া সিহঁতৰ লগত স্বাগতম কৰিব লাগিব মই। যাওঁ, বাই বাই। বাই বাই। বাই বাই, নাকান্দিবি দেই, অকলে থাকিবি আৰু। বাই বাই।